নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ফুলকবিৰ লগত কেনেকৈ মাগুৰ মাছৰ জোল অতি সহজে বনাব পাৰি তাকে দেখুৱাবলৈ লৈছোঁ। এয়া কেৰাহীত তেল গৰম হৈ গ'ল আৰু ইয়াত মই এতিয়া পিঁয়াজ, আদা, ৰচুন আৰু এটা বিলাহী কাটি লৈ দি দিলোঁ। এতিয়া মই ইয়াত অলপ নিমখ দি দিলোঁ, নিমখটো আন্দাজমতে দিছোঁ আৰু এতিয়া ইয়াত মই এখন তেজপাতো দি দিম। মই এইবোৰ বনোৱাৰ আগতীয়াকৈ মই আলু আৰু ফুলকবিখিনি বইল কৰি লৈ লৈছিলোঁ আৰু মই মাগুৰ মাছকেইটাও ফ্ৰাই কৰি লৈছিলোঁ অলপ। এতিয়া মই ইয়াত ফুলকবি আৰু আলুখিনি দি দিলোঁ, কিন্তু যিহেতু বইল আছিলে সেইকাৰণে সোনকালে ভাঙি গৈছে আৰু এইখিনি মই পূৰা ভাঙি দিম আৰু ইয়াত এতিয়া হালধি ছটিয়াই দিলোঁ। এতিয়া ইয়াত মই অলপ কুহুমীয়া গৰম পানী দি দিম। কুহুমীয়া গৰম পানীখিনি দিয়াৰ পাছত এতিয়া উতল এটা অহাৰ পাছতে এতিয়া মই ইয়াত বেলফু এটা দি দিলোঁ আৰু ইয়াৰ লগত মাছকেইটাও দি দিলোঁ। এনেকৈ 15 মিনিট বনোৱাৰ পাছত এয়া ৰেডি হৈ গ'ল।